ফেৰগাঁৱৰ গৰুৱাচাৰত নিশা 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড। ওদালগুৰি জিলাৰ ফেৰগাঁৱৰ গৰুৱাচাৰত 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চুৰিকাণ্ড সংঘটিত হয়। নগদ ধনসহ প্ৰায় 15 লক্ষাধিক টকাৰ সা সামগ্ৰী চুৰি কৰি নিয়ে চোৰে। গৰুৱাচাৰৰ হুছেইন মোবাইল ষ্ট'ৰ, ফাৰহান মোবাইল কেয়াৰ, হুছেইন ষ্ট'ৰ, শাশ্বতী নহন্দাৰ দোকান কেইখনত সংঘটিত হয় এই চুৰিকাণ্ড। ঘটনাস্থলীত পানেৰী আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত ৰাখে। আৰক্ষীক উচিত তদন্ত কৰি চোৰক কৰায়ত্ব কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। ওদালগুৰিৰ ফেৰগাঁৱৰ গৰুৱাচাৰত নিশা 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড। ওদালগুৰি জিলাৰ ফেৰগাঁৱৰ গৰুৱাচাৰত 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চুৰিকাণ্ড সংঘটিত হয়। নগদ ধনসহ প্ৰায় 15 লক্ষাধিক টকাৰ সা সামগ্ৰী চুৰি কৰি নিয়ে চোৰে। গৰুৱাচাৰৰ হুছেইন মোবাইল ষ্ট'ৰ, ফাৰহান মোবাইল কেয়াৰ, হুছেইন ষ্ট'ৰ, শাশ্বতী নহন্দাৰ দোকান কেইখনত সংঘটিত হয় এই চুৰিকাণ্ড। ঘটনাস্থলীত পানেৰী আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত ৰাখে। আৰক্ষীক উচিত তদন্ত কৰি চোৰক কৰায়ত্ব কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। দুখজনক বিষয় হৈছে যে আজি ইমান ধুনীয়া ইনকাম সোৰ্চবিলাক মানুহে হাতে হাতে পাই থকাৰ পিছতো আজি এওঁলোকে দুখ কষ্ট কৰি যিটো নেকি আমাৰ ব্যৱসায় বাণিজ্য কৰি ঘৰখনবিলাক চলাই আছে, সংসাৰটো চলাই আছে, আজি এই এনেকুৱা এটা পৰিস্থিতিত ইনকাম কৰা বাদ দি পিনে চুৰি এটা কাণ্ড সংঘটিত কৰিছে মানুহবিলাকে। খুবেই ধিক্কাৰ জনাইছোঁ, খুবেই বেয়া হৈছে। আমাৰ 4খন দোকান আমাৰ চুৰি হৈ গৈছে অলৰেডি, হয়তো বিচাৰিলে আৰু 2 এখন পোৱা যাব। গতিকে একেবাৰে অন্তৰৰ পৰা ধিক্কাৰ জনাইছোঁ। তেওঁলোকক মানে অতি সোনকালে আমাৰ পুলিচ এনকুৱাৰী কৰি তেওঁলোকক মানে ধৰি পিনে ব্যৱস্থা কৰি তেওঁলোকক আটক কৰাৰ মানে মই অনুৰোধ কৰিছোঁ প্ৰশাসনক। ধন্যবাদ, থেংক ইউ। মোটামুটি এতিয়ালৈকে আমাৰ চকুত 4খন দোকান পৰিছে। একদম বেয়াকৈ মানে তলাবিলাক ভাঙিছে, মজবুত তলা আছিল, সেই সকলোবিলাক তলাবিলাক ভাঙি চুৰমাৰ কৰিছে আৰু খুব ডেঞ্জাৰ পদ্ধতিত তাৰমানে আমাৰ মানে